নমস্কাৰ বন্ধু বান্ধৱীসকল, বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই পোনপ্ৰথমে স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত কেইটামান গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। টপিক কেইটা হৈছে টেট এক্সামৰ সম্পৰ্কত। হয় বন্ধু বান্ধৱীসকল, আগন্তুক যি টেট পৰীক্ষা আছে, সেই টেট পৰীক্ষাত বহুতেই ভাল ফলাফল দেখুৱাব পাৰিব আৰু ভাল ফলাফল দেখুৱাব নোৱাৰিব, যদিও বা সকলোৱে সমানে চেষ্টা কৰে। কিন্তু প্ৰকৃতাৰ্থত চেষ্টা মানে এইটো নহয় যে গাইড বুক বা তেনেকুৱা ধৰণৰ কিবা কিতাপ পঢ়িলেই তোমালোকে টেটটো এক্সামত কোৱালিফাই কৰিব পাৰিবা। তাৰ বাবে কিছুমান টিক্স আছে আৰু কিছুমান নীতি নিৰ্দেশনা মানি চলিব লাগিব, কিছুমান নিয়ম আছে। এই সময়খিনিত তোমাৰ 2 মাহ সময় আছে। এই সময়ছোৱাত তোমালোকে কি কৰিব লাগিব, কি কৰিব নালাগিব তাৰ কিছুমান আছে। আৰু যিসকলে এই নিয়মখিনি মানি চলে তেওঁলোকেই টেট পৰীক্ষাত পাছ কৰে, আৰু যিসকলে মানি নচলে তেওঁলোকেই ফেইল কৰে। এই আচলতে নিয়মখিনিনো কি হয়? আচলতে এই সময়ছোৱাত তোমালোকে কি কৰিব লাগিব সেই নিয়মখিনিয়ে মই আজি আপোনালোকৰ আগত ডিছকাছ কৰিম। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম কথা হ'ল তোমালোকে চিলেবাছ। 1 নম্বৰ কথা হ'ল চিলেবাছ। যিসকল ল'ৰা ছোৱালীয়ে চিলেবাছ ফ'ল' নকৰে তেওঁলোকে ফেইল কৰিব। 1 নম্বৰ কথা। প্ৰথম কথা, তোমালোকে যদি চিলেবাছটো একেবাৰে ফ'ল'ৱে নকৰা তোমালোকে ফেইল কৰাটো নিশ্চিত। গতিকে চিলেবাছটো মাষ্ট বি কম্পালচৰি, ইয়াক ফ'ল' কৰিবই লাগিব। দ্বিতীয় কথাটো হ'ল গাইড বুক। যিসকলে গাইড বুকৰ ওপৰতে ভৰসা কৰি অকলে চিলেবাছ ৱাইজ কাৰণ চিলেবাছ ৱাইজ গাইড বুকখন বনায়, আৰু সেই গাইড বুকখন পঢ়িয়ে যিসকলে টেটটো দি পাছ কৰিম বুলি ভাবিছে, এখন গাইড বুক কিনি আনিলে সেইখন পূৰা A to Z মুখস্থ কৰি দিলে আৰু পৰীক্ষাটো দিম পাছ কৰিম বুলি ভাবি আছে, তেওঁলোকে ফেইল কৰিব। মই ভিডিঅ'ৰ আগত কৈছিলোঁ যে আৰু এটা ভিডিঅ' যেতিয়া বনাইছিলোঁ তেতিয়া কৈছিলোঁ যে গাইড বুক ফ'ল' কৰিব লাগিব। কিন্তু মই এইটো কোৱা নাই যে অকলে গাইড বুক ফ'ল' কৰিব লাগিব। লগতে মই তাত আৰু কিছুমান গ্ৰন্থ যেনেকৈ দিছিলোঁ, ৰচনাধৰ্মী গ্ৰন্থখন দিছিলোঁ, DLEDৰ 4খন কিতাপৰ কথা কৈছিলোঁ, ডিগ্ৰী 4th ছেমিষ্টাৰ EVSৰ কিতাপখন কৈছিলোঁ, তেনেকৈ আৰু ক্লাছ 1 পৰা 8ৰ কিতাপৰ কথা কৈছিলোঁ। তেনেকুৱাকৈ কিতাপবোৰ গোটাই ল'ব লাগিব, আৰু বাতৰি কাকতৰ কথা কৈছিলোঁ। সেইসমূহ গোটাই ল'লেহে তোমালোকে ধুনীয়াকৈ পাছ কৰিব পাৰিবা। গতিকে 2টা কথা হ'ল, 1 নম্বৰ হ'ল চিলেবাছ ফ'ল' কৰিব লাগিব মাষ্ট বি। 2 নম্বৰতে আহিলে তোমালোকে বিভিন্ন ধৰণৰ কিতাপ পঢ়িব লাগিব। অকলে যিসমূহে গাইড বুকখন লৈ পাছ কৰিম বুলি ভাবিছে তেওঁলোকে ফেইল কৰিব। 3 নম্বৰ কথা হ'ল, এই সময়ছোৱাত ছ'চিয়েল মিডিয়া বা অন্যান্য বিভিন্ন ধৰণৰ সামাজিক মাধ্যমসমূহত জড়িত হৈ থকাতকৈ বা ইউটিউবৰ ভিডিঅ'সমূহত বেছি প্ৰিফাৰেঞ্চ দিয়াতকৈ মই ভাবোঁ কিতাপ পঢ়িলে বেছি লাভ হ'ব। যদিও বা কোনোজন ইউটিউবাৰে এইটো কথা নকয় যে তোমালোকে কিতাপ পঢ়া, মোৰ ভিডিঅ' চাব নালাগে, কিন্তু মই ভাবোঁ যে ইউটিউবৰ ভিডিঅ' চাব লাগে, ইউটিউবৰ বিভিন্ন ধৰণৰ নীতি নিৰ্দেশাৱলী চাব লাগে, কিন্তু সিহঁতৰ ওপৰত কেতিয়াও ভৰসা কৰিব নালাগে। বা আমাৰ ওপৰত, মই এজন ইউটিউবাৰ বাৰু, তো বেছি ভৰসা কৰিব নালাগে। জাষ্ট তোমালোকে যিখন পঢ়িছা, কিতাপ পঢ়িছা, আমি এজন নিৰ্দেশক হয়, এজন নিৰ্দেশক হয়। ধৰা তোমালোকে পঢ়িছা, কিবা এটা নোৱাৰিছা, আমাক কমেণ্ট কৰিছা, ইউটিউবত কমেণ্ট কৰিছা যে মই এইটো পৰা নাই, আমি সেইটো জাষ্ট বুজাবলৈ চেষ্টা কৰিম। হয়, তুমি কিতাপ পঢ়িবা ঘৰত, শিক্ষক এজনক সুধিবা যে ছাৰ মই এইটো পৰা নাই, কিন্তু ছাৰে স্কুলত পঢ়ালে সেইখিনিকে তুমি যদি পঢ়ি থাকা, তুমি কেতিয়া পৰীক্ষাত ভাল ফলাফল দেখাব পাৰা? তাৰ বাবে তুমি নিজাববীয়াকৈ গাইড বুক বা তথা অন্যান্য কিতাপবোৰ পঢ়িব লাগিব, হয় নে নহয়? ঠিক তেনেদৰে টেটতো একেটাই কথা। ইউটিউবৰ ভিডিঅ'সমূহ কেইটামান 4টা-5টা প্ৰশ্ন দিয়ে, সেই 5টা প্ৰশ্ন তুমি যদি পঢ়িয়ে যদি পাছ কৰিম বুলি ভাবি আছা, তেনেহ'লে তুমি ফেইল কৰিবা। তাৰ বাবে সম্পূৰ্ণ দায়ী তুমি, কাৰণ ইউটিউবে জাষ্ট শিকায় যে কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে, কি পঢ়িব লাগে। কিন্তু তুমি যদি অকলে ইউটিউবৰ কথাই চাই থাকা, দিনটো ইউটিউবে চাই থাকা, তেনেহ'লে তুমি কেতিয়াও পাছ কৰিব নোৱাৰা। 4 নম্বৰ কথা হ'ল শ্বৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিব নজনা। বন্ধু বান্ধৱীসকল, কিছুমান শ্বৰ্ট ট্ৰিক্স আছে যিবিলাকৰ জৰিয়তে তোমালোকে পাছ কৰাত সুবিধা হয়, কিন্তু তুমি যদি সম্পূৰ্ণৰূপে দীঘলীয়া ধৰ্মৰ প্ৰশ্ন কিতাপত যেনেকৈ আনচাৰ কৰিব লাগে তেনেকৈ যদি শিকি থাকা, তেনেহ'লে তোমাৰ পৰীক্ষাত সময় নুজিব আৰু তেতিয়া তুমি ফেইল কৰিবা। কাৰণ এটা প্ৰশ্ন কৰোঁতে তোমাৰ 5 মিনিট সময় লাগি যাব, আৰু তেনেকৈ 100টা প্ৰশ্ন কৰোঁতে তোমাৰ 500 মিনিট সময়ে নাথাকে। গতিকে তোমালোকে ফেইল কৰাটো নিশ্চিত। তাৰ বাবে শ্বৰ্ট ট্ৰিক্স তোমালোকে শিকাটো অতিকৈ জৰুৰী, আৰু সেইকাৰণে ইউটিউবৰ ভিডিঅ' চাব লাগে। কিছুমান ইউটিউবৰ ভিডিঅ' চাব লাগে, যাতে শ্বৰ্ট ট্ৰিক্স শিকিব লাগে, তথা নানা ধৰণৰ গাইড বুক ফ'ল' কৰিব লাগে। তেতিয়া তোমালোকে কি হৈছে, শ্বৰ্ট ট্ৰিক্সবিলাক শিকিবা। গতিকে এই 4টা, আৰু এটা পইণ্ট দি দিছোঁ তোমালোকক, বিশ্বাস মেইন। তোমালোকে কি কাৰণে পঢ়িছা?
তোমালোকে মাত্ৰ 2 মাহ সময় কষ্ট কৰিব লাগিছে, মাত্ৰ 2 মাহ সময় কষ্ট কৰিব লাগিছে, আৰু তোমাৰ জীৱন এটা সুন্দৰ দিশে। আমাৰ লাখৰ ওপৰত ল'ৰা ছোৱালীয়ে দিব, সেই লাখৰ ল'ৰা ছোৱালীখিনিয়ে 2 মাহ সময় কষ্ট কৰিব নোৱাৰে, মাত্ৰ 2 মাহ। জীৱনৰ 2 মাহ সময় তুমি ঘৰৰ ভিতৰত সোমাই কিতাপ পঢ়িলেই তোমাৰ গোটেই জীৱন শক্তিশালী হৈ উঠিব। গোটেই জীৱন তুমি মাত্ৰ 2 মাহ অলপ চিন্তা কৰি পিনে পঢ়িব লাগিছে, তাৰপাছত তোমাৰ গোটেই জীৱন হাঁহি থাকিব লাগিছে বন্ধু বান্ধৱী। গতিকে মই কৈছোঁ পঢ়া, তোমালোকে 2 মাহ খাই নাখাই হ'লেও পঢ়ি দিয়া। এই বেলেগ চিন্তা কৰিবলৈ প্ৰয়োজন নাই। এই মোৰ ঘৰত চাউল নাই, মোৰ বয়স পাৰ হৈ গৈছে, মই পাৰিম জানো, মোৰ বয়স পাৰ হৈ গৈছে, মই একদম পঢ়িব মন নোযোৱা হৈছে, এইবোৰ ইউটিউবে ফেচবুকে মই কমেণ্ট চাইছোঁ, একদম আমনি লাগি গৈছে এইবিলাক। সময়ৰ লগে লগে মোৰ পঢ়াও মন নাইকিয়া হৈ গৈছে, চৰকাৰে চাকৰি দিব জানো, চিন্তাই হৈছে। এইবিলাক চিন্তা কৰি তোমালোকে লাভ নাই। তোমাৰ দায়িত্ব হ'ল তুমি পঢ়া, তুমি পঢ়াচোন, তুমি পাছ কৰিবাই, মোৰ বিশ্বাস আছে তোমাৰ ওপৰত। তুমি ভালদৰে পঢ়া, পৰীক্ষাটো ভালকৈ দিয়া, আৰু তুমি চাবা তুমিয়ে 1 নম্বৰত থাকিবা অসমৰ ভিতৰত, কাৰণ তুমি চেষ্টা কৰিছা ন। শ্ৰীকৃষ্ণ অৰ্জুনক কি বুলি কৈছিলে জানা? অৰ্জুন, যুদ্ধত হৰা জিকা থাকিবই, কিন্তু তুমি যুদ্ধত হৰাৰ কথা চিন্তা কৰি পিনে যদি তুমি যুদ্ধত যুদ্ধ কৰিবলৈ যোৱা, তুমি নিশ্চয় হাৰিবা। কিন্তু তুমি যুদ্ধত হৰা জিকাৰ কথা চিন্তা নকৰি যদি যুদ্ধৰ ওপৰত গুৰুত্ব দিয়া, তোমাৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়া, চাবা জয় কিন্তু তোমাৰ হ'ব। মই ঠিক তেনেকৈ তোমালোকক আকৌতো কৈছোঁ, মই কৃষ্ণ নহয়, তথাপি কৈছোঁ শুনা, তোমালোকে নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়া, তোমালোকে মাত্ৰ কিতাপ পঢ়িব লাগে, কিতাপ পঢ়া, পাছটো নিজে নিজে আহি তোমাৰ ঘৰত চুবহি। আৰু সিদিনাখনে তুমি কান্দিবা, আৰু সিদিনাখনে ক'বা বাস্তৱে ঠিক কথা কৈছিলে, আৰু সিদিনাখনে কমেণ্টত লিখিবা। তোমালোকে বয়স, ঘৰৰ সেই সামাজিক সমস্যা, ঘৰুৱা সমস্যা, পাৰিবাৰিক অশান্তি, এইবিলাক বাদ দিয়া। 2 মাহ সময় তুমি ঘৰত যদি কিবা কণ্ডলো সৃষ্টি হৈ আছে নহয়, কান্দি কান্দি ৰাতি হ'লেও পঢ়া, পঢ়ি তুমি 2 মাহত পাছ কৰি দেখাই দিয়া, গোটেই সমাজে তোমাক হাঁহিব। গতিকে এই 5টাই মুখ্য কাৰণ। তো আজিলৈ আহোঁ মানে ধন্যবাদ।